মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি পঞ্চম শ্ৰেণীৰ গণিতৰ জোখ মাখ নামৰ পাঠটি অলপ আলোচনা আগবঢ়াম। তোমালোকে মন দি গুৰুত্ব সহকাৰে পাঠটি মনোযোগ দি আয়ত্ত কৰিবা বুলি আশা কৰিলোঁ। এই স্কেলডাললৈ তোমালোকে মন কৰা। এইডাল হৈছে চেণ্টিমিটাৰ স্কেল। ইয়াৰ 0ৰ পৰা 20লৈকে থকা প্ৰতিটো দীঘল দাগৰ মাজৰ ব্যৱধান 1 চেণ্টিমিটাৰ বা চমুকৈ 1 চেণ্টিমিটাৰ। এতিয়া এই স্কেলডাল আমি অলপ ডাঙৰকৈ যদি চাওঁ, ভালদৰে মন কৰিলে দেখা পাম ওচৰা ওচৰিকৈ থকা প্ৰতিটো সংখ্যাৰ মাজত 10টাকৈ সৰু সৰু দাগ আছে। এই চেণ্টিমিটাৰ জোখটো যদি আমি ডাঙৰকৈ চাওঁ, 0 আৰু 1ৰ মাজত মিলিমিটাৰৰ 10টা দাগ আছে। মন কৰিছানে? অৰ্থাৎ 10 মিলিমিটাৰ সমান 1 চেণ্টিমিটাৰ। মিলিমিটাৰক চেণ্টিমিটাৰত প্ৰকাশ কৰোঁ আহক। 3 চেণ্টিমিটাৰ সমান 30 মিলিমিটাৰ, 5 চেণ্টিমিটাৰ সমান 50 মিলিমিটাৰ, 7 চেণ্টিমিটাৰ সমান 70 মিলিমিটাৰ আৰু 10 চেণ্টিমিটাৰ সমান 100 মিলিমিটাৰ। তলত দুডাল স্কেলৰ ছবি আছে আৰু ছবি দুটাৰ ৰঙা দাগেৰে দাগ কটা আছে। প্ৰথমটো স্কেলৰ দৈৰ্ঘ্য কিমান চেণ্টিমিটাৰ আৰু দ্বিতীয়ডাল স্কেলৰ দাগখিনিৰ ৰঙা দাগৰ দৈৰ্ঘ্য কিমান চেণ্টিমিটাৰ তোমালোকে চিন্তা কৰি উলিওৱাচোন। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে হয়তো কাপোৰ কিনিবলৈ যাওঁতে দোকানীৰ হাতত মিটাৰ স্কেল বা ফিটাডাল দেখিছা। আৰু সেইডাল কেনেকুৱা বাৰু? তাতে তোমালোকে মিটাৰ আৰু চেণ্টিমিটাৰৰ মাজৰ যিটো সম্পৰ্ক সেইটো নিশ্চয় অনুভৱ কৰিছা। দোকানীয়ে ব্যৱহাৰ কৰা সেই স্কেলডাল 1 মিটাৰ, অৰ্থাৎ তাতে 100 চেণ্টিমিটাৰ থাকে। আমি জানো যে 100 চেণ্টিমিটাৰ হ'লে 1 মিটাৰ হয়, অৰ্থাৎ 1 মিটাৰত 100 চেণ্টিমিটাৰ। আহা এতিয়া আমি মিটাৰৰ লগত চেণ্টিমিটাৰবিলাক মিলাই চাওঁ আহা। প্ৰথমটো 17 মিটাৰ সমান কিমান হ'ব? নিশ্চয় 1700 চেণ্টিমিটাৰ হ'ব। আৰু 4 মিটাৰ সমান 400 চেণ্টিমিটাৰ। 20 মিটাৰ সমান 2000 চেণ্টিমিটাৰ। আৰু 97 মিটাৰ সমান 9700 চেণ্টিমিটাৰ। এতিয়া তলত উল্লেখ কৰা দুটা প্ৰশ্নৰ শুদ্ধ উত্তৰ বাছি উলিয়াব লাগে। 1 নম্বৰ 3 মিটাৰ 14 চেণ্টিমিটাৰক চেণ্টিমিটাৰত প্ৰকাশ কৰা। আৰু 2 নম্বৰ 8 মিটাৰ 7 চেণ্টিমিটাৰক চেণ্টিমিটাৰত প্ৰকাশ কৰা। দুয়োটা প্ৰশ্নৰে উত্তৰ দিয়া আছে 4টাকৈ। শুদ্ধ উত্তৰটো তোমালোকে বাছি উলিয়াবা। আশা কৰোঁ কৰিব পাৰিবা নিশ্চয়। চেণ্টিমিটাৰত প্ৰকাশ কৰোঁ আহাচোন। 200 চেণ্টিমিটাৰ, 400 চেণ্টিমিটাৰ, 500 চেণ্টিমিটাৰ আৰু 800 চেণ্টিমিটাৰ। আশা কৰোঁ তোমালোকে পাঠটোৰ পৰা দৈৰ্ঘ্যৰ বিভিন্ন এককবোৰৰ বিষয়ে কিছু কথা আয়ত্ত কৰিব পাৰিলা। আৰু ইয়াৰ লগে লগে আজিৰ এই পাঠটো ইমানতে সামৰিলোঁ।